আজি যিটো মুখ্যমন্ত্ৰী মহোদয়ে যিটো ডিচিশ্যন লৈছে যে আমাৰ দিহিং পাটকাই অভয়াৰণ্যখনক আপগ্ৰেড কৰি পেলাই নেশ্যনেল পাৰ্ক কৰাৰ যিটো সিদ্ধান্ত গ্ৰহণ তেওঁ যিটো ডিচিশ্যন দিছে সেইটো আমি আদৰণি জনাইছোঁ। কিন্তু ইয়াৰ লগতে দুটামান কথা সংযোজিত কৰিব বিচাৰিছোঁ যে এই গোটেই চেংচুৰীখন একচুৱেলি 2004 চনতেই কৰা হৈছিল আৰু আজি 2004 চনৰ পৰা 2020 চনলৈকে কিন্তু চেংচুৰীখনৰ তেনেকুৱা ধৰণৰ ইনফ্ৰাষ্ট্ৰাকচাৰ যি ডেভেলপ হ'ব লাগিছিলে সেইটো কিন্তু আজিলৈকে হৈ নুঠিল। আৰু এতিয়া যিটো ইভেন আমি ইমান দিনে যিখিনি কথা কৈ আহিছোঁ যে ইয়াৰে আমাৰ এইটো জয়পুৰৰ যিটো ৰিজাৰ্ভ ফৰেষ্ট যিখন জয়পুৰ ৰিজাৰ্ভ ফৰেষ্ট সংৰক্ষিত বনাঞ্চলৰ যিটো পাৰ্ট চেংচুৰীৰ ভিতৰত নাহিল, আজি আমি 2012 চনৰ পৰাই কৈ আহিছোঁ যে এইখন ইমিডিয়েট চেংচুৰী কৰিব লাগে সেই পাৰ্টটো। তাৰ লগতে আপাৰ দিহিং ৱেষ্ট ব্লকৰো কিছু অঞ্চল সেইখিনি সময়ত থাকি গ'ল, তেওঁলোকে চেংচুৰীৰ ভিতৰত আওতাত নাহিলে, তো সেইখিনিও যাতে ইমিডিয়েট চেংচুৰী আওতাত আনে। কাৰণ অঞ্চলটো যিমানে ডাঙৰ হ'ব, পৰিসৰটো যিমানে ডাঙৰ হ'ব, সিমানে সঁচা অৰ্থত যিটো সংৰক্ষণৰ যিটো বন্যপ্ৰাণী সংৰক্ষণৰ যিটো প্ৰচেষ্টা সেইটো সাৰ্থক হ'ব বুলি আমি ভাবোঁ। আৰু এই ক্ষেত্ৰত সেইকাৰণে ক'ব বিচাৰোঁ যে যিহেতু মানে নেশ্যনেল পাৰ্ক কৰি দিলেইতো নহ'ব, তাৰ ভিতৰত যিখিনি তাৰ ইনফ্ৰাষ্ট্ৰাকচাৰ সেইখিনি ডেভেলপ হ'ব লাগিব। আৰু নহ'লে এনেকুৱা এটা হ'ব, আজি যিটো চেংচুৰীখনৰ যিটো অৱস্থা সেইটো সঁচাকৈ দুখ লগা অৱস্থা, য'ত আজিৰ তাৰিখত ইয়াতে অবৈধভাৱে গছ কটা হৈ আছে, অবৈধ কয়লা খননো হৈ আছে, তাৰ উপৰিও অবৈধভাৱে শিল বালি উঠাই থকা দেখিবলৈ পোৱা যায়। তো এইবোৰ যেতিয়ালৈকে বন্ধ কৰা নহয় আৰু তেতিয়ালৈকে আচলতে সঁচা অৰ্থত সেই সংৰক্ষণৰ সেই যিটো সেইটো নাথাকেগৈ। আৰু এইখিনিতে এটা বস্তু উনুকিয়াই থোৱা ভাল হ'ব, যিহেতু ইয়াতে তেওঁলোকে প্ৰতিটো হেৰিয়াতে আমি দেখিবলৈ পাওঁ যে মানুহৰ সংখ্যা যিখিনি ষ্টাফ থাকিব লাগে প্ৰপাৰ ষ্টাফ নাই, প্ৰপাৰ কেম্প তেনেকুৱাকৈ নাই, কেম্প আছে যদিও তাতে মানুহ নাই থাকিবলৈ। তো গতিকে এইবিলাক সদায় অভিযোগ আমি দেখিবলৈ পাওঁ আৰু এইবোৰ বন্ধ হ'ব লাগে সঁচা অৰ্থত। আৰু তেতিয়াহে আচলতে চেংচুৰী কৰাৰ এটা যুক্তিযুক্ততা থাকিব। নহ'লে আমাৰ যিখন ডিব্ৰু-চৈখোৱা ৰাষ্ট্ৰীয় উদ্যানৰ নিচিনাই পৰিণতি হ'ব, য'ত দুখনকৈ গাঁও থকাৰ পিছতো যেতিয়া নেশ্যনেল পাৰ্ক কৰি দিয়া হ'ল, কিন্তু সঁচা অৰ্থত নেশ্যনেল পাৰ্কৰ যিটো তাৰ ডেফিনেশ্যন যিটো আল্টিমেটলি হৈ নুঠিল। আজিও সেই হেৰিটো সেই গোটেই তাৰ যিখিনি পৰিণতি এই নেশ্যনেল পাৰ্কখনে ভুগি আছে। সেইটো হেৰিয়াত যাতে আমাৰ এই দিহিং পাটকাই অভয়াৰণ্যখনো যাতে ইন ফিউচাৰ সেইটো হেৰিয়াত নুভুগে, তো তাৰ কাৰণে আমি এতিয়াৰ পৰাই একচুৱেলি এটা ডিচিশ্যন এটা হেৰি ল'ব লাগিব, আমি এটা ডিচিশ্যন ল'ব লাগিব। আৰু যাতে প্ৰতিটো বস্তু সময় সাপেক্ষে আৰু পুংখানুপুংখভাৱে হৈ উঠে, গোটেই বস্তুটো নেশ্যনেল পাৰ্কৰ যদি কৰিবলৈ লৈছে সেইটো আমি বিচাৰোঁ একচুৱেলি। তো ইয়াৰ লগতে আকৌ আৰু এটা বস্তু হেৰি হৈছে, যেনেকৈ আমাৰ এই জয়পুৰৰ মাজেদি এতিয়া বৰ্তমান অভয়াৰণ্যখনৰ কাষেৰে যিটো ৰাস্তা, যিটো আমাৰ খুঞ্চালৈকে অৰুণাচল প্ৰদেশৰ তিৰাপ ডিষ্ট্ৰিক্টৰ যিখন ডিষ্ট্ৰিক্ট হেডকোৱাৰ্টাৰ খুঞ্চালৈকে গৈছে, আৰু তাৰ লগতে লংডিঙলৈকে যিখন নতুন জিলা হ'ল অৰুণাচলৰ, সেই লংডিঙলৈকে যিটো ৰাস্তা গৈছে, সেই ৰাস্তাটো আজি কেইবছৰমানৰ আগতে ৰাষ্ট্ৰীয় ঘাইপথ হিচাপে উন্নীত কৰা হৈছে। তো গতিকে এতিয়া আকৌ সেই আমাৰ এই গোটেই জংঘলখনৰ কাৰণে, এই ফৰেষ্টখনৰ কাৰণে এইটো এটা ডাঙৰ এটা ভাবুকি এটা আহি আছে। কাৰণ ৰাষ্ট্ৰীয় ঘাইপথ যদি আকৌ বহল কৰি দিবলৈ হয় ৰাষ্ট্ৰীয় ঘাইপথ উন্নীত কৰাৰ নামত, তেতিয়াহ'লে এই ৰাস্তাৰ দুই কাষে থকা ভালেমান তেনেকুৱা গছ গছনি কাটা যাব পাৰে, কিবা হ'ব পাৰে। গতিকে আমি এইটো অৰ্থত আমি বিচাৰোঁ যাতে চৰকাৰে যিটো পদক্ষেপ লৈছে সেইটো যাতে এটা দীৰ্ঘম্যাদী আৰু এটা পুংখানুপুংখভাৱে তেওঁলোকে গোটেই বস্তুটো চালি জাৰি চাই পেলাই তাৰপিছত যাতে এই মানে যিটো আপগ্ৰেডেশ্যনৰ প্ৰচেছ যিটো আৰম্ভ কৰিবলৈ তেওঁ আজি মুখ্যমন্ত্ৰীয়ে দায়িত্ব দিছে বন বিভাগক, সেইটো যাতে এই গোটেই বস্তুবোৰ সামৰি লয়, য'ত প্ৰপাৰ ইনফ্ৰাষ্ট্ৰাকচাৰ ডেভেলপ হয়, য'ত এই ৰাষ্ট্ৰীয় এই ঘাইপথটোৰ কথা আহে, য'ত আমাৰ বাকী চোৰাং চিকাৰীয়ে হওক বা
তেনেকুৱা ধৰণৰ চোৰাং যিবিলাক অবৈধভাৱে যিবিলাক কাৰ্যকলাপ হৈ আছে সেইবিলাকক যাতে মোকাবিলা কৰিব পাৰে সেইমতে যাতে গোটেই কামখিনি আগবাঢ়ে সেইটোকে আমি বিচাৰোঁ আচলতে